Hello everyone, welcome back to my channel. আজি আপোনালোকলৈ এটা হাঁহৰ মাংস ৰেচিপি লৈ আহিছো। এয়া হৈছে এটা ডাঙৰ হাঁহ কাটি লৈ নিমখ হালধি আৰু মিট মছলা লগাই ললো আৰু এয়া হৈছে ৰঙলাও আলু আৰু পিয়াজ আদা। এয়া এতিয়া মই এখিনি সৰু সৰুকে কাটি লম। এয়া ৰেডি হৈ গল। ৰঙলাও আলু কাটি ললো। এয়া আদা নহৰু এনেকে অকমান গোটা গোটাকে ৰাখিছো। কিছুমান এখন লোহাৰৰ কেৰাহী পাতিছো। আজি হাঁহ মাংস ৰঙলা দি বনোৱা আজি মিষ্টাৰে বনাইছে। ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। যদি ভাল পায় নিশ্চয় লাইক কৰিব ভিডিঅ'টো আৰু ৰেচিপিটো কেনেকুৱা পালে কমেন্ট কৰিব। তেখেতে প্ৰথমতে ইয়াত পিয়াজ দিলে, তাৰ পিছতে আদা নহৰু দিছে। লোহাৰৰ কেৰাহীত মাংস বনালে খুব টেষ্টি হয়। তাতে আপোনালোকে যেটো ৰঙলা ইয়াত দিব হেতু খুব ধুনিয়া হ'ব লাগিব, সোৱাদ হ'ব লাগিব। পিয়াজখিনি অকমান যেতিয়া আদা নহৰু খুব ধুনিয়া ধুনিয়া গোন্ধ ওলাব তেতিয়া তাতে বিজলকীয়া ফালি দিছো। আপোনালোকে বিজলকীয়া নাথাকিলে ইয়াত কেঁচা সৰু সৰু গ্ৰীণ সেউজীয়া জলকীয়াটো দিব পাৰে। ইয়াত এতিয়া নিমখ দিলো। নিমখ দি এতিয়া মাংসখিনি দিম। অলপ দেৰি সময় আকৌ ভাজি লম। 1 মিনিট মান সময় আকৌ ভাজি লৈছে। এতিয়া এয়া মেৰিনেট কৰি থোৱা মাংসখিনি গোটেইখিনি দি দিলো। মাংসখিনি অলপ সময় ভাজি থাকি আৰু অলপ যেতিয়া মাংসৰ কালাৰটো চেঞ্জ হ'ব, কলা কলা পৰিব, তেতিয়া আমি ইয়াতে ৰঙলা ব্যৱহাৰ দিম। এতিয়া ইয়াতে নিমখ দিলো। নিমখ আগতেও মই মাংস দি থোৱা আছিল। এতিয়াও আৰু অকমান নিমখ দিছো যাতে মাংসখিনি জলদি সিজাত সহায় হয়। খুব ধুনীয়াকৈ এইখিনি এতিয়া লৰাই লৰাই ভাজি থাকিম আৰু যেতিয়ালৈকে ৰঙচুৱা নপৰে তেতিয়ালৈকে আপোনালোকে কালাৰটো চেঞ্জ হ'ব লাগিব মাংসৰ। এয়া দেখিছে অলপ সময় এনেকৈ ঢাকি ঢাকি ভাজি থাকিলো। এতিয়া মাংসৰ কালাৰ চেঞ্জ হৈ গ'ল, কালাৰ কলা পৰি গ'ল। ইনো হাঁহ মাংস বনালে মানে কালাৰটো জলদি সোনকালে চেঞ্জ হৈ যায়। ইয়াতে ৰেড চিলি পেপাৰ অকমান দিলো আৰু এয়া ৰঙলা আলু দি দিছো। আমি মাংস বনালে হাঁহ মাংস বনালে বেছি মছলা ব্যৱহাৰ নকৰো। বিশেষকৈ জিৰা ধনিয়া এইবিলাক বেছিকৈ নিদো। ইয়াতে অকমান মিট মছলা পৰিছে, অকমান ৰঙা জলকীয়া গুৰি দিলো আৰু নিমখ হালধি আদা নহৰু পিয়াজ এইবিলাকে দিও। এতিয়া এইখিনি ৰঙলাখিনি গলালৈকে আৰু আলুগুটি সিজালৈকে আপোনালোকে এইখিনি বনাই থাকিব। ইয়াতে মই দালচেনি আৰু ইলাইচি তিনিটা আৰু লং লৈছো। লংগিটা তিয়াই ৰাখিছো। এইখিনি মই পিছত তেতিয়া কোমল হৈ যাব তেতিয়া মই গুৰি কৰি মাংসত দি দিম। ৰঙলাও আলু ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া ইয়াতে লং ইলাইচি দালচেনি গুৰিখিনি দি দিলো গোটেইখিনি। এতিয়া আমাৰ মাংস ৰঙলা দিয়া হাঁহ মাংস ৰেডি হৈ গৈছে। আৰু ৰেচিপিটো কেনেকুৱা পালে ক'ব। আজি মিষ্টাৰে বনোৱা ৰেচিপিটো আপোনালোকৰ যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব, কমেন্ট কৰিব আৰু ভাল ভাল কমেন্ট কৰিব বুলি আশা ৰাখিলো। আৰু খাবলৈ খুব ধুনীয়া হৈছিলে দেই।